এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। আপোনালোকৰ নিশ্চয় ভালে আছে। কেনে আছে জনাব বাৰু কমেণ্ট বক্সত। চাওক, আজি মই ক'ত আছোঁ। ধুনীয়া সেউজীয়া পৰিৱেশ এটাৰ মাজত আছোঁ। চাওকচোন পৰিৱেশটো। সেয়া পথাৰত পানী, ইমানে বৰষুণ দিছে পথাৰত পানী জমা হৈ গৈছে। চাওক চাওক। সেই ঘৰটো কিহৰ আপোনালোকে ভাবিছে নিশ্চয়, মই জনাম বাৰু ঘৰটো কিহৰ। পৰিৱেশটো আপোনালোকে এবাৰ চাই লওক। এই সেউজীয়া পৰিৱেশৰ মাজৰ পৰাই মই আপোনালোকক আজি যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। এই পৰিৱেশ দিৱসটো আপোনালোকে ঘৰত থাকি উদযাপন কৰক, কাৰণ জানেই চাৰিওফালে মহামাৰী কি চলাই আছে, এইটো গমেই পাইছে। যদিও বাহিৰলৈ গৈছে তেন্তে মাস্ক পিন্ধক, চেনিটাইজাৰ কৰক, নিজক সাৱধান কৰি ৰাখক। আৰু নিজে সাৱধান থাকিলে নিজৰ ঘৰখন সাৱধানে থাকিব, ঘৰখন সাৱধান থাকিলে নিজৰ ওচৰ চুবুৰীয়া সাৱধানে থাকিব, নে কি কয়? এই ঘৰটো কিহৰ বাৰু আপোনালোক মই কওঁ। এই ঘৰটো ছাগলী বান্ধিবৰ কাৰণে বনোৱা হৈছে। আপোনালোকে জানে এই 2 বছৰত আমাৰ কিমান ক্ষতি। এনেকৈ আপোনালোকে নিজৰ ঘৰতে কিছুমান ব্যৱসায় কৰিব পাৰে, নিজক স্বাৱলম্বী কৰিব পাৰে, এনেকৈ এইবোৰ। সেইকাৰণে বাৰু মই দেখাই দিছোঁ। যিটো পৰিৱেশ, তাত আমি হতাশ নহয়, পজিটিভ মাইণ্ড লৈ আমি গোটেইবোৰে আগুৱাই যাব লাগিব। নিশ্চয় এটা ভাল দিন আহিব, কাৰণ বেয়া দিন সদায় নাথাকে, ভাল আহিব। হয়তো 2 দিন দেৰি হ'ব, তাৰ কাৰণে আমি ধৈৰ্য ধৰিব লাগিব। এইখিনিয়ে, বহুত বেছি ক'লোঁ চাগে ন, বেয়া নাপাব আকৌ। তাৰপিছত পৰিৱেশ দিৱস উপলক্ষে আপোনালোক মই 2টামান কথা ক'ব বিচাৰিছোঁ। গছপুলি ৰুৱক, গছপুলি ৰুৱক। পৰিৱেশ দিৱস বিশেষ দিন নাথাকে, আপোনালোকে যেতিয়াই সময় পায়, নিজৰ সুবিধা হয়, তেতিয়াই গছপুলি ৰুৱক। কাৰণ প্ৰকৃতিক সুৰক্ষা কৰি ৰখা দায়িত্বটো আমাৰেই। প্ৰকৃতিক সুৰক্ষা থাকিলেহে আমি সুৰক্ষা থাকিম। গছপুলি ৰুৱক। ৰুলেই কিন্তু কিছুমানে পাহৰি যায়, ৰুই পেলাই তাৰ চোৱা চিতা নকৰে। গছপুলি ৰুলে আমাৰ দায়িত্ব শেষ হৈ নাযায়। তাক লালন পালন কৰা, সাৰ পানী দিয়াটো আমাৰে দায়িত্ব। সেইবোৰ কৰক আৰু পৰিৱেশটো সেউজীয়া কৰি ৰাখক। পৰিৱেশটো সেউজীয়া হৈ থাকিলে আমাৰ মনবোৰ সেউজীয়া হৈ থাকে। মোৰ পিছফালৰ পৰিৱেশটো আপোনালোকে চাওকচোন, কি ধুনীয়া। নিজৰে কিবা এটা ভাল লাগে, আপোনালোকেও চাই ভাল পাব। সেয়ে তাৰপিছত মই এটা কথা ক'ব বিচাৰিছোঁ। এই পৰিৱেশ দিৱসৰ মাজতে আজিকালি আধুনিকতা ইমানে আমাক গ্ৰাস কৰিছে যে আমি কিছুমান বস্তু পাহৰি গৈছোঁ বা কৰিবলৈ পাহৰি গৈছোঁ। তথাপিও কিছুমানে কৰে, কৰাকেইজনক বাৰু আমি ধন্যবাদ দিব লাগে। তাৰ বাবে মই ক'ব বিচাৰিছোঁ, পৰিৱেশ দিৱস, এই গছপুলি ৰোৱা, কিবা কিবি এইবোৰ আমি সকলোৱে কৰিব লাগে, নিজে কৰিব লাগে। নিজে কৰি আন 10 জনক শিকোৱাব লাগে। আমাৰকৈ যিবিলাক সৰু ল'ৰা ছোৱালী, তেওঁলোকক শিকাব লাগে। আৰু অভিভাৱকসকলক কৈছোঁ, নিজৰ সন্তানক সৰুৰ পৰা এইবিলাক শিক্ষা দিয়ক, তেতিয়াহ'লে ভৱিষ্যত সুৰক্ষিত হ'ব। আৰু এটা কথা কৈছোঁ, আমি কিছুমান পাৰ্টি বা কিছুমান বিশেষ দিন, যেনেকৈ জন্মদিন, নিজৰ বিবাহ বাৰ্ষিকী, সেইবোৰত আমি সকলোৱে কিছুমান উপহাৰ দিওঁ। সেইবোৰ আজিকালি সকলোৱে পালন কৰোঁ। তথাপি মই ক'ব বিচাৰিছোঁ, পালন কৰক, উপহাৰ দিয়ক। কিছুমান আৰ্টিফিচিয়েল বস্তু উপহাৰ দিয়াতকৈ আৰ্টিফিচিয়েল বস্তুবোৰ উপহাৰ দিয়ক, দিবলৈ মানা কৰা নাই। কিন্তু সেই উপহাৰৰ লগত আপোনালোকে এটি গছপুলি বা এখন ভাল কিতাপ উপহাৰ দিয়ক, তেতিয়াহ'লে ভাল হ'ব। আমাৰ ভৱিষ্যত ভাল হ'ব। আমাৰ ভৱিষ্যতৰ সুৰক্ষা আমাৰ নিজৰ হাততে, সেইটো আমি সকলোৱে জানো। আমি এতিয়াই বৰ্তমানটো ভাল কৰিলেহে ভৱিষ্যতটো ভাল হ'ব, নে কি কয়? তেন্তে আজিলৈ আহিছোঁ। পৰিৱেশ দিৱস বুলি বিশেষ একো নাই। ভিডিঅ'টোত এইখিনিয়ে মই ক'ব বিচাৰিছোঁ, পৰিৱেশ দিৱস পালন কৰক। 5 জুন বুলিয়ে নহয়, আপোনালোকে সদায়ে পালন কৰিব পাৰে। যেতিয়াই নিজৰ সময় পায়, সুবিধা পায়, তেতিয়াই গছপুলি ৰুৱক। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। যদি ভিডিঅ'টোত কিবা ভুল কৈছোঁ তেন্তে ক্ষমা কৰি দিব, বেয়া নাপাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে, আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।